নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। পৰহি অসমত নিৰ্বাচন 19 তাৰিখে অসমত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। আজি বেলেগ কথা নাপাতো, নিৰ্বাচনৰ কথা পাতিম আৰু আপোনালোকক কেৱল এটা অনুৰোধ কৰিম, এই ভিডিঅ'টো চাই যদি আপোনালোকৰ মোৰ সৈতে কিবা অমিল হয়, মোৰ সৈতে যদি আপোনালোকে কিবা কথাত আপোনালোকৰ মতৰ মিল নাথাকে, তেতিয়াহ'লে আপোনালোকে নিজৰ মতামত দিব আৰু বিশেষকৈ যিসকলে ভাবে যে তেওঁলোকে বিশ্বাস কৰা পাৰ্টিটোৱেই ভাৰতৰ একমাত্ৰ ভাল পাৰ্টি, কংগ্ৰেছৰ হওক বিজেপিৰ হওক, সেই মানুহখিনিয়ে মই জানো ভিডিঅ'টো চোৱাৰ পাছত আকৌ ট্ৰল কৰিব যদি তেওঁলোকৰ মতে কথাবোৰ নিমিলে। তেওঁলোককো মই এটা অনুৰোধ কৰোঁ, ট্ৰল কৰাৰ সলনি আপোনালোকে নিজৰ যুক্তিৰে কথাখিনি আপোনালোকে মোক বুজাই দিব। বিশেষ কথা নেপাতো, প্ৰথমতে স্পষ্ট কৰি লওঁ, যদিও নিৰ্বাচনৰ কথা পাতিম, আন কোনো ইউটিউবাৰৰ দৰে আন কোনো মানুহৰ দৰে কাক আপোনালোকে ভোট দিয়া উচিত, কাক আপোনালোকে ভোট দিয়া অনুচিত, এই কথা মই আগৰ ভিডিঅ'বোৰতো কোৱা নাই, আজিও নকওঁ। সামগ্ৰিকভাৱে গোটেইকেইটা সমষ্টিক কেৱল আজি চুই যাবলৈ চেষ্টা কৰিম। 5টা সমষ্টিত নিৰ্বাচন হ'ব, 35 গৰাকী প্ৰাৰ্থী আছে 5টা সমষ্টিত। 5টা সমষ্টি কি কি? প্ৰথম সমষ্টিটো হৈছে কাজিৰঙা, দ্বিতীয় সমষ্টি হৈছে লখিমপুৰ, তৃতীয় সমষ্টি তেজপুৰ, চতুৰ্থ সমষ্টিটো হৈছে যোৰহাট আৰু শেষৰ সমষ্টিটো ডিব্ৰুগড়। এই সমষ্টি কেইটাত প্ৰথম পৰ্যায়ত ভোট গ্ৰহণ হ'ব। গোটেইকেইটা সমষ্টিৰ কথা আমি বিশদভাৱে নেপাতো, এইভাৱে নেপাতো কাৰণ ইয়াৰ কেইবাটাও সমষ্টিত ইতিমধ্যে ক্লোজ ফাইট বা একেবাৰে নেক টু নেক ফাইট হোৱাৰ কোনো সম্ভাৱনা নাই। তাৰ মানুহৰ সৈতে আমি যেতিয়া কথা পাতিছিলো তেতিয়া আমি শুনিছিলো যে ইয়াৰ বহুকেইটা সমষ্টিত ইতিমধ্যে শাসকীয় দলটো আগবাঢ়িছে। গতিকে আমি গোটেইকেইটা সমষ্টিক যদিও চুই যাম, মূলতঃ আমি 2-3টা সমষ্টিৰ কথা বিশদভাৱে পাতিম। প্ৰথমতে পাতিব বিচাৰিছো কাজিৰঙাৰ কথা। কাজিৰঙা এটা নৱগঠিত সমষ্টি। কাজিৰঙা সমষ্টি আগতে কলিয়াবৰ আছিল। এইবাৰ কাজিৰঙাত বিজেপিৰ ফালৰ পৰা কামাখ্যা প্ৰসাদ তাছা, যি বিজেপিৰ যিকেইগৰাকী চাহ জনগোষ্ঠীৰ নেতা আছে তাৰ ভিতৰত আটাইতকৈ ৱেল স্পকেন মানুহজন কামাখ্যা প্ৰসাদ তাছাক প্ৰাৰ্থিত্ব দিছে। কংগ্ৰেছে ৰজিলা তেৰিকীক প্ৰাৰ্থিত্ব দিছে। ৰজিলা তেৰিকী আপোনালোকৰ হয়তো মনত আছে, সৰুপথাৰ সমষ্টিৰ বিধায়িকা আছিল। ৰজিলা তেৰিকীৰ পিতৃ তেখেতো কংগ্ৰেছৰ বিধায়ক আছিল। সেই দুগৰাকী প্ৰাৰ্থীৰ মাজত কাজিৰঙাত নিৰ্বাচন হ'ব। কাজিৰঙাত বৰ বেছি নিৰ্বাচনী অৱহাৱা যদি আমি কথা পাতো, কাজিৰঙাত মূলতঃ কামাখ্যা প্ৰসাদ তাছাই নিৰ্বাচনী প্ৰচাৰ চলাইছে, ৰজিলা তেৰিকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে। বৰ বেছি কাজিৰঙা এবাৰ এটা চৰ্চিত সমষ্টি নহয়। তেজপুৰৰ কথা যদি আমি পাতো, তেজপুৰত 3 গৰাকী প্ৰাৰ্থী। প্ৰথমগৰাকী হ'ল ৰঞ্জিত দত্ত, যিগৰাকী বিজেপিৰ বিহালীৰ বিধায়ক। ৰঞ্জিত দত্ত আপোনালোকৰ এইটো মনত আছে, বিজেপিৰ ৰাজ্যিক সভাপতি আছিল। আকৌ তেজপুৰ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে কংগ্ৰেছৰ ফালৰ পৰা প্ৰেমলাল গঞ্জু। প্ৰেমলাল গঞ্জুৰ কথা আমি হয়তো নিৰ্বাচনৰ সময়ত শুনিছিলো, কিন্তু প্ৰেমলাল গঞ্জু যিমান দূৰলৈ আমি খবৰ পাওঁ তেজপুৰত যথেষ্ট জনপ্ৰিয় ব্যক্তি। আৰু এগৰাকী প্ৰাৰ্থী, যিগৰাকী প্ৰাৰ্থীক আপে প্ৰক্ষেপ কৰিছে, ঋষিৰাজ কণ্ডিল্যইও তেজপুৰত ইলেকশ্যন খেলিছে। মূলতঃ এই 3 গৰাকী ব্যক্তিৰ ভিতৰতে তেজপুৰত গোটেই কণ্টেষ্ট হ'ব। তেজপুৰৰ যিবোৰ মূল সমস্যা, গৰাখহনীয়াৰ সমস্যাটো তেজপুৰৰ মানুহে বাৰে বাৰে পাতিছে। এই সমস্যাবোৰ কিন্তু নিৰ্বাচনটোত এতিয়াও উজ্জ্বল হৈ আছে। যিটো কথা, এই গোটেই মূল বিন্দুটো আপোনালোকে মন কৰিব, এইবাৰ কোনো এটা নিৰ্বাচনতে সমষ্টিসমূহৰ মূল কথাতকৈ নিৰ্বাচনী নেতাৰ মুখত কেৱল আৰু কেৱল দিল্লীত কোন বহিব এই কথাটোৱে বেছি চৰ্চিত হৈছে, যিটো এইবাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আটাইকেইটা সমষ্টিৰে মূল দুৰ্দশা। তাৰ পাছত যদি আপোনালোকে লখিমপুৰৰ কথা পাতে, লখিমপুৰ সমষ্টিটো এইভাৱে বৰ ইণ্টাৰেষ্টিং সমষ্টি এটা। লখিমপুৰৰ ক্ষেত্ৰত যেতিয়া অসমীয়া প্ৰতিদিনত এটা বাতৰি প্ৰকাশ পাইছিল যে প্ৰদান বৰুৱা অসমৰ আটাইতকৈ ডাঙৰ কমকৈ কথা কোৱা সাংসদ, সেই সাংসদগৰাকীৰ কিন্তু সাংগঠনিক ভেটি লখিমপুৰত যথেষ্ট ভাল, যাৰ বাবে উদয় শংকৰ হাজৰিকা কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীতকৈ প্ৰদান বৰুৱা যথেষ্ট পৰিমাণে আগবাঢ়ি থকা বুলি লখিমপুৰৰ মানুহে কয়। আকৌ লখিমপুৰত আৰু এটা সমস্যা হ'ল কংগ্ৰেছৰ ফালৰ পৰা যে ৰাণী নৰ, যিগৰাকী লখিমপুৰৰ সাংসদ আছিল, ৰাণী নৰ এইবাৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছে, যাৰ বাবে এই ধৰণৰ কথা এটা ওলাইছে যে ৰাণী নৰহে গোটেই নিৰ্বাচনটোত এটা নিউট্ৰেল পজিশ্যনত আছে। মূলতঃ লখিমপুৰক লৈও বৰ বিশেষ কথা বতৰাৰ কোনো প্ৰয়োজন আমি অনুভৱ কৰা নাই, কাৰণ লখিমপুৰতো আমি যিমান দূৰলৈ শুনিছো, যিমান দূৰলৈ গম পাইছো, লখিমপুৰতো প্ৰদান বৰুৱা যথেষ্ট ভোটত আগবাঢ়ি আছে। তাৰপাছতে আমি পাতিব বিচাৰিছো আটাইতকৈ আকৰ্ষণীয় সমষ্টিটোৰ কথা। সমষ্টিটো কি? সমষ্টিটো যোৰহাট। মতা মাছ আৰু মাইকী মাছৰ কথা কোৱা গৌৰৱ গগৈ এতিয়া কিন্তু কেৱল যোৰহাটৰ নিৰ্বাচনটোৰ পাছত সেই মতা মাছ আৰু মাইকী মাছৰ কথা কোৱা গৌৰৱ গগৈৰ ছবিখন সলনি হৈছে। যিগৰাকী গৌৰৱ গগৈক আপোনালোকে নিৰ্বাচনৰ আগত কেৱল দিল্লীত দেখিছিল, মণিপুৰৰ কথা কোৱা শুনিছিল, অসমলৈ মাজে মাজে আহিছিল যদিও অসমৰ মানুহৰ সৈতে তেওঁৰ ইমান আন্তৰিকতা নাছিল,
এই গোটেই নিৰ্বাচনটোৱে যোৰহাটৰ নিৰ্বাচনটোৱে গৌৰৱ গগৈক কিন্তু অসমৰ নেতা হিচাপে গঢ়ি তুলিছে, যিটো কথা এতিয়া গৌৰৱ গগৈক ভাল পোৱা বেয়া পোৱা সকলো মানুহে মানি ল'বলৈ আৰম্ভ কৰিছে। যোৰহাট প্ৰথম পৰ্যায়ৰ নিৰ্বাচনটোৰ আটাইতকৈ আকৰ্ষণীয় সমষ্টি। যোৰহাটৰ কথা যেতিয়া আমি পাতিম, আমি উভতি যাব লাগিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন ঘোষণাৰ নমিনেশ্যনৰ আগলৈকে। এই কথা বাৰে বাৰে কংগ্ৰেছৰ বহু পক্ষৰ ফালৰ পৰা কোৱা হৈছিল যে গৌৰৱ গগৈ নগাঁৱত নিৰ্বাচন খেলিব লাগে। নগাঁৱত যেহেতু মুছলমান সংখ্যা গৰিষ্ঠ, নগাঁৱতো গৌৰৱ গগৈৰ বাবে এটা ছেফ চিট। কিন্তু গৌৰৱ গগৈক সেই সময়তো আমি বিভিন্ন ব্যক্তিগত চেনেলৰ আলোচনাত কৈছিলো যে গৌৰৱ গগৈ যোৰহাটত নিৰ্বাচন খেলিব লাগে, অন্তত এই মেছেজটো দিব লাগে যে উজনি অসমত কংগ্ৰেছ এতিয়াও শেষ হৈ যোৱা নাই। গৌৰৱ গগৈ যোৰহাটৰ পৰা নিৰ্বাচন খেলিলে। যোৰহাটত যেতিয়া গৌৰৱ গগৈ প্ৰাৰ্থী হ'ল, তাৰ পাছৰ পৰা অসমৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনটো সামগ্ৰিকভাৱে যোৰহাট কেন্দ্ৰিক হৈ পৰিল। এইবাবেই মই কথাটো কৈছো, আপোনালোকে যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰথমখন সভালৈ যায়, তেওঁ সভা কৰিছিল মাজুলীত, শেষৰখন সভা কৰিছে শিৱসাগৰত। মূলতঃ কেৱল যোৰহাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ এটা নেক টু নেক ফাইট, ক্লজ ফাইট আমি দেখিবলৈ পাইছো। গৌৰৱ গগৈৰ উত্থানটো এইবাবে গুৰুত্বপূৰ্ণ কাৰণ যিগৰাকী গৌৰৱ গগৈক কিছু বছৰ আগলৈকে আমি কেৱল তৰুণ গগৈৰ পুত্ৰ হিচাপে চিনি পাইছিলো, যিগৰাকী গৌৰৱ গগৈয়ে দিল্লীত কথা ক'বলৈ আৰম্ভ কৰিছিল যদিও অসমৰ মানুহৰ সৈতে, অসমৰ ৰাজনীতিৰ সৈতে তেওঁ বৰ বেছি সম্পৃক্ত নাছিল, এই ইলেকশ্যনটোৱে গৌৰৱ গগৈক কিন্তু অসমৰ ৰাজনীতিৰ সৈতে সম্পৃক্ত কৰিছে। আৰু আপোনালোকে জানি আচৰিত হ'ব, যোৱা কিছুদিনত যোৰহাটত এইদৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট সহ মন্ত্ৰীসমূহ গৈছে যে যোৰহাট সমগ্ৰ ভাৰতৰ বৰ্তমান সময়ত এটা চৰ্চিত সমষ্টিলৈ পৰ্যবেক্ষিত হৈছে। বিজেপিৰ ফালৰ পৰা যোৰহাটত কোৱা মূল কথাবোৰ কি? এই ধৰণৰ কথাই বিজেপিৰ ফালৰ পৰা কোৱা হৈছে যে আহোমসকলৰ ঐতিহ্য, সমগ্ৰ অসমৰ ঐতিহ্য, লাচিত বৰফুকনৰ হোলোঙাপাৰত মূৰ্তি এটা নিৰ্মাণ কৰা হৈছে। বিহুক ৰাষ্ট্ৰীয় দৰবাৰলৈ, ৰাজ্যিক দৰবাৰলৈ, ৰাষ্ট্ৰীয় দৰবাৰলৈ, আন্তঃৰাষ্ট্ৰীয় দৰবাৰলৈ লৈ যোৱা হৈছে। অৰুণোদয়, লাখপতি বাইদেউ, এই ধৰণৰ নেৰেটিভ এটা বিজেপিৰ ফালৰ পৰা মেলি দিয়া হৈছে। কংগ্ৰেছৰ ফালৰ পৰা কোৱা হৈছে যে গৌৰৱ গগৈ এগৰাকী ভাল সাংসদ, কথা ক'ব পৰা সাংসদ। গৌৰৱ গগৈ অসম আৰু যোৰহাটৰ কথা সবল আৰু বলিষ্ঠভাৱে লোকসভাত উপস্থাপন কৰিব। এই ধৰণৰ নেৰেটিভৰ যুদ্ধ যোৰহাটত চলিছে। সামগ্ৰিকভাৱে যোৰহাটৰ নিৰ্বাচনৰ ফলাফলটো নিৰ্ভৰ কৰিব শিক্ষিত যুৱ প্ৰজন্মই গৌৰৱ গগৈৰ কাষত থিয় দিয়ে নে তপন গগৈ, বা সামগ্ৰিকভাৱে যোৰহাটৰ নিৰ্বাচনটো গৌৰৱ গগৈ বনাম তপন গগৈটো হৈ থকা নাই, গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ সামগ্ৰিকভাৱে তেওঁ নিৰ্বাচন চলোৱাৰ গোটেই আদব কাইদা আৰু গৌৰৱ গগৈ এফালে, এই গোটেই নিৰ্বাচনটোত শিক্ষিত যুৱ প্ৰজন্মই গৌৰৱ গগৈৰ ফালে থিয় হ'ব নে তপন গগৈকে পুনৰ নিৰ্বাচিত কৰিব, এই গোটেই বাৰ্তাটোৱে যোৰহাটৰ পৰা আহিব। সেইবাবে যোৰহাট বৰ গুৰুত্বপূৰ্ণ। যোৰহাট এইবাবেও গুৰুত্বপূৰ্ণ কাৰণ যোৰহাটৰ নিৰ্বাচনটোত যোৱা কিছু সময়ত আমি বিজেপিৰ যিটো তৎপৰতা দেখিছো, বিজেপিৰ যিটো ইলেকশ্যন মেচিনাৰী দেখিছো, বিজেপিৰ ইলেকশ্যন মেচিনাৰীটো, এই কথা বিজেপিক বেয়া পোৱা ভাল পোৱা মানুহ সকলোৱে স্বীকাৰ কৰে যে তেওঁলোক যথেষ্ট কাৰ্যকুশল। তেওঁলোকৰ কাৰ্যকুশলতা ইমান বেছি যে কাৰ্যকুশল বিজেপিয়ে পৃষ্ঠা প্ৰমুখলৈ গৈ গৈ প্ৰত্যেক ঘৰ মানুহক চুবলৈ সক্ষম হয়। যোৰহাটৰ পৰা এই মেছেজটো এইবাৰ হয়তো যদি গৌৰৱ গগৈ জিকে আহিব যে বিজেপিৰ কাৰ্যকুশলতাতকৈও যদিহে প্ৰাৰ্থীগৰাকী ভাল হয়, প্ৰাৰ্থীগৰাকী মানুহৰ মন পচন্দৰ হয়, তেতিয়াহ'লে বিজেপিৰ এই গোটেই ইলেকশ্যন মেচিনাৰীটোকো যে পৰাজিত কৰিব পাৰি, সেই মেছেজটো যদি গৌৰৱ গগৈ জয়ী হয় তেতিয়া আমি যোৰহাটৰ পৰা পাম। যোৰহাটৰ ৰাইজে ফলাফলৰ সিদ্ধান্ত ল'ব, যোৰহাটত কোন জিকিব সেই কথাৰ বাবে হয়তো আমি 4 তাৰিখলৈ বাট চাব লাগিব। শেষৰটো সমষ্টিৰ কথা পাতো, ডিব্ৰুগড়। ডিব্ৰুগড় এটা চৰ্চিত সমষ্টি। এইভাবে ডিব্ৰুগড় চৰ্চিত সমষ্টি, ডিব্ৰুগড়ৰ দুয়োগৰাকী প্ৰাৰ্থী, এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী, এগৰাকী সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু সৰ্বানন্দ সোণোৱাল। ডিব্ৰুগড়ক লৈ মানুহৰ মাজত যথেষ্ট চৰ্চা হৈছে। এনেধৰণৰ কথা এটা প্ৰথমতেই মেলি দিয়া হৈছিল যে সৰ্বানন্দ সোণোৱাল খুব অনায়াসে জয়ী হ'ব। বিগত সময়ছোৱাত কিন্তু ডিব্ৰুগড়ৰ পথ পৰিৱৰ্তন হৈছে। লুৰিণজ্যোতি গগৈও বহু বেছি ওচৰা ওচৰি ফাইটলৈ নাহিলেও লুৰিণজ্যোতি গগৈও প্ৰতিদ্বন্দ্বিতা সবলভাৱে আগবঢ়াইছে। দুটা নেৰেটিভ ডিব্ৰুগড়ত মেলি দিয়া হৈছে। এটা নেৰেটিভ হ'ল লুৰিণজ্যোতি গগৈ এগৰাকী জাতীয়তাবাদ, আঞ্চলিকতাবাদৰ কথা কোৱা মানুহ। সেই মানুহগৰাকীয়ে যেতিয়া কংগ্ৰেছৰ সমৰ্থনত নিৰ্বাচন খেলিছে, ৰাষ্ট্ৰীয়তাবাদৰ পোচাক পিন্ধিবলৈ গৈ তেওঁ আঞ্চলিকতাবাদৰ পোচাক খুলিছে বুলি এটা নেৰেটিভ ডিব্ৰুগড়ত বিয়পাই দিয়া হৈছে। সমান্তৰালভাৱে আন এটা কথা মানুহৰ মাজত চৰ্চিত হৈছে যে সৰ্বানন্দ সোণোৱাল যেহেতু ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ আৰু ইমান বছৰ কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, প্ৰাক্তন মুখ্যমন্ত্ৰী, সৰ্বানন্দ সোণোৱালৰ সলনি এগৰাকী নতুন নেতাক যে এইবাৰ নিৰ্বাচনত জয়ী কৰাব লাগে, এই ধৰণৰ চৰ্চা আৰু গুজবো ডিব্ৰুগড়ত চলিছে। মূলতঃ ডিব্ৰুগড় সমষ্টিটোলৈ যদি লক্ষ্য কৰা যায়, ডিব্ৰুগড় সমষ্টিটোত বিজেপি বা যিকোনো দলৰে প্ৰাৰ্থীসকলৰ বাবে মূল কথাটো এইটোৱেই হ'ব যে তাত কোনে কিমান বেছি মানুহৰ ওচৰলৈ গ'ল,
চাহ জনগোষ্ঠীৰ মানুহে কাৰ পক্ষে থিয় দিলে এই গোটেই কথাবোৰক লৈ গোটেই নিৰ্বাচনটো আগবাঢ়িব। ডিব্ৰুগড়ত এই দুয়োগৰাকী প্ৰাৰ্থী, এফালে সৰ্বানন্দ সোণোৱাল, এফালে লুৰিণজ্যোতি গগৈ, এই দুয়োগৰাকী প্ৰাৰ্থীক লৈ নিৰ্বাচন আগবাঢ়িছে। তাতো আপৰ এগৰাকী প্ৰাৰ্থী আছে, যিগৰাকী প্ৰাৰ্থীৰ কথা আমি কমকে পাতিছো, মনোজ ধানোৱাৰ। মনোজ ধানোৱাৰে তাত আপৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে। ডিব্ৰুগড়ৰ নিৰ্বাচনটো অসমৰ জাতীয় জীৱনৰ বিষয়সমূহ আমি ডিব্ৰুগড়ৰ নিৰ্বাচনত কিন্তু শুনিছো। ডিব্ৰুগড়ৰ নিৰ্বাচনত জনজাতিকৰণৰ প্ৰসংগ আছে। ডিব্ৰুগড়ৰ নিৰ্বাচনত 6 নং দফাৰ সুৰক্ষা কবচ কাৰ কথাও ইতিমধ্যে পতা হৈছে। মূলতঃ বাকী সমষ্টি কেইটাত যিবোৰ নিৰ্বাচনী নেৰেটিভ চলিছে, তাতকৈ ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ নিৰ্বাচন খেলাৰ বাবে হওক বা প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালে নিৰ্বাচন খেলাৰ বাবে হওক, জাতীয় বিষয়সমূহৰ কথা আমি শুনিবলৈ পাইছো। ডিব্ৰুগড়ৰ ফলাফল কি হ'ব সেয়া ৰাইজে ঠিক কৰিব। কিন্তু এটা কথা ঠিক, এফালে এগৰাকী প্ৰাৰ্থী যিগৰাকী এসময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল, কেন্দ্ৰীয় মন্ত্ৰী আছিল, আৰু এফালে এগৰাকী নতুন প্ৰাৰ্থী। ডিব্ৰুগড়তো যে একেবাৰে আন সমষ্টিবোৰৰ দৰে, যিবোৰ সমষ্টিত ইতিমধ্যে বিজেপিয়ে জয়লাভ কৰাৰ দিশে আগবাঢ়িছে, ডিব্ৰুগড়তো যে শেষ মুহূৰ্তলৈকে উৎকণ্ঠা নাথাকিব সেই কথা কোৱাটো টান। এতিয়া শেষত এটা কাহিনী কৈ আপোনালোকৰ পৰা বিদায় ল'ম। এই যে আজি সমষ্টিবোৰৰ কথা পাতিলো, সমষ্টিবোৰৰ কথা পতাৰ পাছত আপোনালোকৰ বহুতে হয়তো ভাবি আছে, মোৰ বয়সৰ বহুতে হয়তো ভাবিছে যে মোৰ ভোটটোৱে কোনো পৰিৱৰ্তন আনিব নোৱাৰে, গতিকে মই ভোট দিয়াৰ সলনি নিজৰ ঘৰত সেইদিনা অৱসৰ বিনোদন কৰাটো ভাল। এগৰাকী ব্যক্তিৰ কথা কৈ, এগৰাকী মুখ্যমন্ত্ৰী হ'ব খোজা মানুহৰ কথা কৈ ভিডিঅ'টো সামৰিম। ৰাজস্থানত এবাৰ বিধানসভাৰ নিৰ্বাচন হ'ল। ৰাজস্থানৰ বিধানসভা নিৰ্বাচনত সেই সময়ত কংগ্ৰেছ দলৰ যিগৰাকী নেতা চিপি যোশী কোন আপোনালোকৰ হয়তো মনত আছে। এসময়ত চিপি যোশী অসম কংগ্ৰেছৰ পৰ্যবেক্ষক আছিল। এই চিপি যোশীয়ে সেইবাৰ ৰাজস্থানৰ নিৰ্বাচনত নিজৰ দলক নেতৃত্ব দিলে, মুখ্যমন্ত্ৰী হ'বলৈ আগবাঢ়িল। নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল। ফলাফলৰ দিনা বৰ আচৰিত কাহিনী এটা হ'ল। ৰাজস্থানত কংগ্ৰেছৰ চৰকাৰ নিশ্চিত হ'ল, কংগ্ৰেছে পাবলগীয়া বিধায়কসকলক জয়ী কৰাই আনিলে। কিন্তু এইগৰাকী ব্যক্তি, যিগৰাকীৰ নাম চিপি যোশী, তেওঁ এটা ভোটত পৰাজিত হ'ল। চিপি যোশীৰ হাইৰাণ হৈ গ'ল। গোটেই নিৰ্বাচনটো তেওঁক নেতৃত্ব দিলে, কংগ্ৰেছৰ চৰকাৰ হ'ল, নিজে নিৰ্বাচনত হাৰিল। আৰু নিৰ্বাচনত তেওঁ কেইটা ভোটত হাৰিল? এটা ভোটত হাৰিল। তেতিয়া খবৰ পোহৰলৈ আহিল যে নিৰ্বাচনৰ দিনা পতিদেৱে যিহেতু, অৰ্থাৎ চিপি যোশীয়ে যিহেতু নিৰ্বাচন খেলিছিল, চিপি যোশীৰ পত্নী মন্দিৰলৈ গৈছিল, আৰু মন্দিৰৰ পৰা অহাত পলম হোৱাৰ বাবে চিপি যোশীৰ পত্নীয়ে ভোট দিবলৈ যাব পৰা নাছিল। যাৰ বাবে এই যে এটা ভোটত চিপি যোশী হাৰিছিল, হয়তো তেওঁৰ পত্নীয়ে যদি সেইদিনা মন্দিৰলৈ নগৈ ভোট দিবলৈ গ'লহেঁতেন, চিপি যোশী আজি ৰাজস্থানৰ মুখ্যমন্ত্ৰী হ'লহেঁতেন। গতিকে এটা ভোটৰ কি গুৰুত্ব, অন্ততঃ অসমৰ ৰাজনীতি, ভাৰতৰ ৰাজনীতিত কি গুৰুত্ব, সেই কথা আপোনালোকে নিশ্চয়কৈ উপলব্ধি কৰিব। গতিকে মই সকলোকে এই কথাই আহ্বান কৰিম, আপোনালোকৰ সমষ্টিত যিগৰাকী প্ৰাৰ্থীকে আপোনালোকৰ ভাল লাগে, যাকে আপোনালোকে যোগ্য বুলি ভাবে, তেওঁক অন্ততঃ ভোট দিবলৈ যাব। কাৰণ এই সুযোগটো যদি আমি গ্ৰহণ নকৰো, 5 বছৰৰ মূৰত যদি আমি এদিন কষ্ট কৰি ভোট দিবলৈ নেযাওঁ, 5 বছৰ পাছত কিন্তু চৰকাৰখনক সমালোচনা কৰাৰ অধিকাৰ আমি বহু পৰিমাণে হেৰুৱাই পেলাম। গতিকে আশা কৰিম আপোনালোক আটাই ভোট দিবলৈ যাব আৰু পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে আন্তৰিকতাৰে বাট চাব। ধন্যবাদ।